আৰু এতিয়া খাই আছোঁ মই মেগী আৰু এতিয়া বাজিছে 3টা মই মেগী খাই আছোঁ একদম পুৰা চাইনিজ ষ্টাইলত লাঠি দুডাল লৈ ভালকৈ ধৰিবই নোৱাৰোঁ কিন্তু ইউটিউবত ভিডিঅ'বোৰ চাই থাকোঁ যে চাই একদম লাঠি দুডাল লৈ পুৰা চাইনিজ ষ্টাইলত খাবলৈ মন যায় আৰু কেতিয়াবা আজি আপোনালোকক মই মোৰ সৰুতে পঢ়া LP স্কুলখন দেখাম আৰু আজি মই দেখাম মোৰ আটাইতকৈ আৰু আজি মই দেখাম মোৰ সৰুতে পঢ়া LP স্কুলখন মোৰ আটাইতকৈ মৰমৰ আৰু এইখনে হৈছে মোৰ মৰমৰ LP স্কুলখন মই পঢ়িছোঁ মোৰ দাদাহঁতে পঢ়িছে মোৰ ভাইটি ভণ্টিহঁতে পঢ়িছে আমাৰ গাঁৱৰ প্ৰায়বোৰ ল'ৰা ছোৱালীয়ে এইখন স্কুলত পঢ়িয়ে বেলেগত পঢ়িবলৈ গৈছে আৰু স্কুলখন ঘৰৰ ওচৰতে আৰু এই স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে হৈছে মোৰ ডাঙৰ আপা সেই ভাল লাগিছিলে আৰু বহুত ভাল লাগিছিলে বহুত এনজয় কৰিছিলোঁ সৰুতে বহুত মৰম আছে এই স্কুলখনলৈ মোৰ আৰু আমাৰ স্কুলখনৰ নাম হৈছে 2 নং কুমাৰগাঁও প্ৰাথমিক বিদ্যালয় আমি যেতিয়া পঢ়ি আছিলোঁ এইবিলাক বনোৱাই নাছিলে এইবিলাকত এইখন নতুন স্কুলখনত আমি নতুনকৈ বনোৱাখনত পঢ়িবলৈ নাপালোঁ এইখন নতুনকৈ বনাইছে হ'ল আৰু দিন তথাপিও আৰু এইবিলাক ফুলবিলাক আমি পঢ়োঁতে ইমানকৈ নাছিলেই টিউবেল এটাহে আছিলে পানী টেংকি নাছিলে আমি পঢ়োঁতে অকল অংগনবাদীখনো নাছিলে আৰু এয়া হৈছে আমাৰ পতাকা উত্তোলন কৰা আৰু আমি পঢ়োঁতে অকল এইখনেই আছিলে আৰু তেতিয়া এইটো কালাৰ নাছিলে ৰেড কালাৰ আছিলে ইটাবোৰ ওলাই আছিলে ভাল লাগিছিলে বহুত ভাল অভিমানী কিনো ত্ৰিখাৰে বান্ধে আৰু এতিয়া মই কি কৰি দিম মোৰ পোৱালি ফ্ৰেণ্ডছবোৰ হাই তোমালোকৰ নাম কিটা কৈ দিয়া এটা এটাকে নমস্কাৰ শ্ৰীমতী ভাগ্যজিতা গগৈ নমস্কাৰ মোৰ নাম শ্ৰীমতী ঋষ্টি গগৈ নমস্কাৰ মাই নেম ইজ এলিজা গগৈ নমস্কাৰ মোৰ নাম জ্ঞাতা গগৈ আৰু এতিয়া আমি গৈ আছো দাদা বাৰীলৈ এইফালে বাৰীত সোমাইছোঁ আৰু এতিয়া বৌয়ে চব্জি লৈ যাব কৈছে চব্জি নিবৰ কাৰণে সোমাইছোঁ এইফালে আগতে পোৱালিকেইটা গৈ আছে এইখনে হৈছে দাদাৰ বাৰীখন বহুত চব্জি আছে এইফালে বীজ জলকীয়া ৰুইছে এতিয়া নতুনকৈ আৰু এইফালে আছে কবি বন্ধাকবিবোৰ শেষেই হৈছেগৈ আৰু লাহেকৈ কবি আছে বৌয়ে কবি কাটি আছে আৰু এইফালে লাই আছে লাইবিলাক ফুলিলে এইবোৰ কি হয় এইবোৰ বীজ জলকীয়া আৰু ইয়াত আছে ব্ৰকলি আৰু এইফালে ৰঙালাও চাগে সেইবোৰ
আৰু ঔটেঙা আছে, মটৰ আছে, আমুলি বহুত কিবা কিবি আছে আৰু দেখাবলৈ হ'লে আৰু বহুত দেৰি হৈ যাব এনেকৈ কৈ যাবলৈ হ'লে। মই অলপ অলপকৈ দেখাইছোঁ আপোনালোকক। অমিতা আছে, তলতে লাগি আছে অমিতাকেইটা ইমান ধুনীয়াকৈ, আৰু বহুত ধুনীয়া ধুনীয়া ফুলো আছে। তলতে বগৰী লাগিছে, আপেল বগৰী বোলে। মটৰ দাদা ছোৱালীজনীয়ে দেখাইছে। এইফালে ডালি গছ আছে। আৰু এতিয়া আমি ফিচাৰীটোৰ ওচৰলৈ গৈছোঁ। পোৱালি কি দুজনী আছিলে কালি মাগুৰ মাছ। ইয়াত মাগুৰ মাছ আছিলে? দুজনী ডাঙৰ ডাঙৰ। এনে কৈছে ইয়াত বোলে শিঙি মাছ আছে, তাকে মোক দেখাবলৈ লৈ আহিছে। আছেনে মই দেখা নাই কিন্তু দেই, আছে বুলি কৈছে।